ৰাতিপুৱাই দেখিলোঁ যে সাপ এডালৰ নিচিনাকৈ পৰি আছে। পিছে সাপ নহয়, এডাল বৰশীত লাগি আছিলে কুচিয়া। এয়া মই অকণমান দেখাই দিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও সকলো ভালে আছোঁ। আৰু আজিৰ ভিডিঅ'টো মই এতিয়াৰ পৰা আৰম্ভ কৰি দিছোঁ। আৰু মন স্কুল গ'ল আৰু তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আজি বতৰ খুব ধুনীয়া, ৰ'দ দি আছে। ভিডিঅ'টো শেষলৈকে চাব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আৰু লৰালৰিকৈ আলু আৰু বেঙেনা পিঁয়াজ এটা কাটি এইখিনি এতিয়া ভাজি লওঁ আৰু মনত খুৱাই লোৱাই থৈ আহিলোঁ স্কুলত। আৰু এইফালে মায়ে আলু আৰু কচু পুৰিছে, পিটিকা কৰিব। আৰু এয়া বজাৰ কৰি আনিলে, যিহেতু আজি বজাৰ আছিলে। ভোল, জিকা, কাচকল আৰু বডিমাহ এনেকৈ বজাৰ কৰি আনিলে সপ্তাহটোৰ কাৰণে। এইফালে কচু আনিছে আৰু এয়া ধুই মেলি ফ্ৰিজত ভৰাই থ'ব লাগিব। আৰু বজাৰৰ পৰা আনিলে মাছ, আৰু মই মাছ বাছি বহুত বেছি ভাল পাওঁ। আৰু ধুনীয়াকৈ মাছবোৰ বাছি ল'লোঁ আৰু বাছি মই নিমখ হালধি সানি থৈ দিম এতিয়া। আৰু আজি মই ৰেচিপি এটা বনাম। ৰেচিপিটো আপোনালোকে চাব। পিৰালি পালেং আৰু মচুৰ দালিৰ সৈতে মই কেনেকৈ মাছৰ জোল বনাওঁ, খুব ভাল লাগে খাই। আৰু এই পালেংটো পিৰালিৰ কাষত বেছিকৈ হয়, তো বহুতে নাখায় হয়তো, আৰু আমি খাওঁ। আৰু ঘৰতে হোৱা এই শাক চবজিবোৰ খাই সঁচাকৈ খুব ভাল লাগে। ঘৰৰ পৰা এনেকৈ ছিঙি আনি যদি নিজৰ চৌকাত ৰান্ধিব পাৰোঁ, সঁচাকৈ বহুত বেছি ভাল লাগে। কিন্তু খেতি কৰা মানুহ নোহোৱা হ'ল, যিহেতু আমাৰ এইখন ঘৰৰ দেউতা বৰ্তমান নাই। তেখেতে আগতে খেতি বহুত কৰিছিলে। আৰু এতিয়া এয়া মই ভালকৈ ধুই মেলি ল'লোঁ। প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ কম তেলতে, যিহেতু তৰকাৰীত দিম এইখিনি মাছ। খুব বেছি মচমচীয়াকৈ মই ভজা নাই। আৰু আজি মা ঘৰত নাই, মা নামঘৰলৈ গৈছে। তো আমি 4জন আছোঁ আজি ঘৰত। আৰু এতিয়া দালি অকণমান সিজাই লৈছিলোঁ, যিহেতু মোক দালি লাগিব। আৰু এয়া সৰিয়হ, পাঁচফোৰণ, নহৰু, শুকান জলকীয়া লৈ ল'লোঁ। পিঁয়াজ নিদিলেও হ'ব, যিহেতু মই পালেং পাতৰ সৈতে দালি আৰু নেমু টেঙা চেপি দিম, তো সেইকাৰণে। আৰু মাছ ভজা কেৰাহীটোতে মই এতিয়া তৰকাৰীটো বনাই দিম। আৰু গৰম হৈ আছে যিহেতু তেল, সৰিয়হখিনি প্ৰথমতে ফুটাই ল'লোঁ। আৰু নহৰু, শুকান জলকীয়াখিনি ফ্ৰাই কৰাৰ পিছত মই পালেং পাতখিনি দি দিছোঁ আৰু অকণমান সময় ভালকৈ ফ্ৰাই কৰি ল'ম পাতখিনি। আৰু তাৰপিছতে মই দালিখিনি দি দিম। আৰু এই তৰকাৰীটো, টেঙা দালিটো বনাবলৈ আচলতে বেছি সময় নালাগে। খুব কম সময়ৰ ভিতৰতে এই তৰকাৰীটো আমি বনাই খাব পাৰোঁ। আৰু এতিয়া মই নেমু চেপি দি দিম, মাছ দি দিম। বহুত বেছি টেষ্টি হয়, অকণমান টেঙেচি টেঙেচি লাগে। তো আপোনালোকেও নিশ্চয় বনাই খাব, বহুত বেছি টেষ্টি হয়। সেইকাৰণে মই আপোনালোকক বনাই দেখুৱালোঁ। আৰু এতিয়া মাছ দি অকণমান উতলাই ল'ম। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় কমেণ্টত জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে নিশ্চয় লাইক কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব। আৰু মই নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকলৈ।